Welcome back to my YouTube channel Assamese Scam. তো ফ্রেন্ডস, ভিডিওটো আৰম্ভ কৰাৰ আগতে মই এটা কথা ক'ব ওলাইছোঁ যে যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ। সেই ভিডিঅ'টোৰ 4 নম্বৰ প্ৰশ্নটো স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? ইয়াত আচলতে শিক্ষামন্ত্ৰী নহয়, স্বাস্থ্যমন্ত্ৰী হ'ব লাগিছিল। তো ইয়াৰ কাৰণে মোক আপোনালোকে ক্ষমা কৰি দিব। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। Question number 1. ভাৰতৰ কোন ৰাজ্যত মহিলাৰ সংখ্যা বেছি? আনসার কেৰালাত। Question number 2. ভাৰতৰ স্বীকৃতি ভাষা কেইটা? আনসার 22টা। Question number 3. ভাৰতৰ ক'ত স্বৰ্ণ মন্দিৰ আছে? আনসার পঞ্জাবৰ অমৃতসৰত। Question number 4. ভাৰতৰ ক'ত চন্দন কাঠ পোৱা যায়? আনসার কৰ্ণাটক আৰু গোদাবৰী উপত্যকাত। Question number 5. প্ৰথম ভাৰতীয় ইঞ্জিনিয়াৰ কোন? আনসার নীলমণি মিত্ৰ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।